পুনৰ অসম ভ্ৰমণলৈ দেশৰ প্ৰধানমন্ত্ৰী এসপ্তাহৰ ব্যৱধানত অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীও মোদী চাহৰ ভ্ৰমণক লৈ দুগুণে উৎসাহী এতিয়া বিজেপিৰ নেতাকৰ্মী বিশাল ৰোড শ্ব'ৰে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ পূৰ্ণ প্ৰস্তুতি ৰাজ্যৰ নদী পৰ্যটনেও লাভ কৰিব এক নতুন গতি সন্মুখত অসম বিধানসভাৰ নিৰ্বাচন ইয়াকে কেন্দ্ৰ কৰি শনিবাৰৰ পৰাই ৰাজ্যৰ জাতীয় জীৱনত সংপৃক্ত কৰি নিৰ্বাচনী ৰণদংকা বজাব শাসকীয় বিজেপিয়ে আৰু সেই অনুসাৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী সেইদিনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি লগতে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অত্যাধুনিকভাৱে নিৰ্মাণ কৰি সাজি উলিওৱা দ্বিতীয়টো টাৰ্মিনেল আৰু ইয়াৰ পাছতে বিশাল জনসভাৰ মাধ্যমেৰে অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে বজাব ৰণসিঙা যাৰ বাবে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীক অতি তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ সুবিশাল প্ৰতিমূৰ্তি বিমানবন্দৰত সংযোজন প্ৰতীকী ৰূপত ই এটা ডাঙৰ বাৰ্তা টাৰ্মিনেল বিল্ডিঙৰ বিষয়ে মই যথেষ্ট আপোনালোকক কৈছোৱে যে ভাৰতৰ ভিতৰতে এটা লেখত ল'বলগীয়া সুন্দৰ টাৰ্মিনেল বিল্ডিং এটা আমি পাম এই ভ্ৰমণটো আমাৰ কাৰণে অত্যন্ত তাৎপৰ্যপূৰ্ণ ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ ইতিহাসত নজিৰ সৃষ্টি কৰি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰু উক্ত সময়ছোৱাত দলৰ জিলা পৰ্যায়ৰ সভাপতিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে প্ৰমুখ কৰি অন্যান্য মন্ত্ৰী বিধায়কসহ দলৰ ২৫৫ গৰাকী কাৰ্যকৰ্তাৰে আসন্ন নিৰ্বাচনক লৈ মিলিত হ'ব ৰুদ্ধদ্বাৰ বৈঠকত বা বাজপেয়ী ডাঙৰীয়া আগতেও অসমলৈ আহিছিলে কিন্তু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ তেখেতসকল কেতিয়াও অহা নাছিলে আমাৰ ৰাজ্যিক বিজেপিৰ ইতিহাসত এইটো প্ৰথম হ'ব যে প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণসূচীয়ে ইতিমধ্যে দুগুণে উৎসাহী কৰি তুলিছে শাসকীয় বিজেপিৰ প্ৰতিগৰাকী নেতাকৰ্মীক আৰু সেইবাবে সেইদিনা মহানগৰী জালুকবাৰীৰ পৰা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈকে বিশাল ৰোড শ্ব'ৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব বিজেপিৰ নেতাকৰ্মীয়ে আৰু কাৰ্যালয়লৈ আহোঁতে এটা ১ কিলোমিটাৰ আমি তেখেতৰ সন্মানাৰ্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰোড শ্ব'ৰো আয়োজন কৰিছে শনিবাৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাতেই নৈশ যাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে পিছদিনা অৰ্থাৎ দেওবাৰে বুঢ়ালুইতৰ বুকুত ৰাজ্যৰ ২৫ গৰাকী শিক্ষাৰ্থীৰে পৰীক্ষা পে চৰ্চা ৮ম সংস্কৰণ ৰূপায়ণ কৰি ৰাজ্যৰ নদী পৰ্যটনক প্ৰধানমন্ত্ৰীয়ে দিব নতুন গতি ইমানেই নহয় সেইদিনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি জ্ঞাপন কৰিব শ্ৰদ্ধাঞ্জলি আৰু ইয়াৰ পাছতেই ডিব্ৰুগড়ৰ নামৰূপত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো প্ৰকল্প নামৰূপতো প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব দ্বিতীয়খন জনসভা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইবাৰৰ কাৰ্যসূচী প্ৰতীকী ৰূপত অতি গুৰুত্বপূৰ্ণ লুইতৰ বুকুত তেখেতৰ পৰীক্ষা পে চৰ্চা অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা আৰু অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতীক নামৰূপৰ সাৰ কাৰখানাৰ কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ এসপ্তাহৰ পাছতে অৰ্থাৎ ২৯ ডিচেম্বৰত চমু ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহো এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে মন্তব্য গুৱাহাটীত তেখেতে পুলিচ আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব গুৱাহাটীৰ CCTV ব্যৱস্থাৰ তেওঁ উদ্বোধন কৰিব আৰু গুৱাহাটীত আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প যি পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ এই প্ৰেক্ষাগৃহটো তেখেত শুভ উদ্বোধন কৰিব